কি খবৰ আপোনালোকৰ ৰাজেষ্টাৰ চেনেলত আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি হৈছে 4 তাৰিখ, আজি হৈছে কালী পূজা। আমাৰ ওচৰতে হয়, আপোনালোকক দেখুৱাই থাকিম। আৰু মই অলপ চাকি বন্তি দিলোঁ, সেইখিনিও আপুনি ভিডিঅ'টো চাই ল'ব। আৰু আমি কালী পূজালৈ যাম, সেইটো ভিডিঅ' চাই থাকিব। তো তুমি কোৱা কিবা। হেপী দিৱালী মোৰ পৰা সকলোকে। আৰু আজি আমি কালী পূজা চাব যাম ন, ভাল লাগিব। আৰু মই ভিডিঅ' বনাম, আপোনালোকক দেখুৱাম। আৰু মৰ্ণিঙৰ টাইমৰ ভিডিঅ' মৰ্ণিঙৰ টাইমত এটা ভিডিঅ' বনাইছোঁ, সেইটো দি দিম, ভিডিঅ'টো চাই ল'ব। তো আপুনি ভিডিঅ'টো চাই থাকিব। এতিয়া মামীহঁত গুচি গ'ল, অলপ মনটো বেয়া লাগিলে। এইটো ভিডিঅ'টোৰ জৰিয়তে আৰু এটা কথা ক'বলৈ ওলাইছোঁ। আমি তাৰমানে ফাৰ্ষ্ট টাইম ভ্লগ বনাইছোঁ, তো কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, তো ক্ষমা কৰি দিব। আৰু কথাখিনি কোৱাটো মোৰ ভুল চুল হ'ব পাৰে, ফাৰ্ষ্ট টাইম বনাইছোঁ, তো পিছলৈকে ভাল কৰিবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। নতুন নতুন ভিডিঅ' লাগে কমেণ্টত জনাব, মই সকলো দেখুৱাই থাকিম। বাট আমাৰ ভণ্টি দেৱালীৰ কাৰণে চাকি বন্তি জ্বলাই আছে, তাতে দি দিম, দেখুৱাই থাকিম আপোনালোকক। চাকি সৰুকৈ দি আছে, মই দিম দেই। এইবোৰ আমি ৰাতে ঘৰতে দি দিম না। কেনেকুৱা লাগিছে চাকি দি? ভাল লাগিছে। বছৰৰ মূৰত নাই, ভাল লাগে। তো দি লওঁ চাকি লগ পাইছোঁ। বম ফটকা মাৰিলা না? মাৰিলো। ওকে, হেপী দিৱালী কৈ দিয়াছো মোকে। হেপী দিৱালী অল ফ্ৰম। আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লাইক শেয়াৰ কমেন্ট কৰিব। দিয়া হাই কৈ দিয়া। হাই। হেপী দিৱালী কৈ দিয়া। হেপী দিৱালী। ফুল চাৰি জ্বলালা নে? মালি যাব আমি ৰেডি হৈ গ'লো পূজা চাবলৈ। আপোনালোকক দেখুৱাই থাকিম পূজাথলী, পাৰিলে দেখুৱাম। তো আমি এতিয়া ৰেডি হৈছোঁ, যাবলৈ ওলাইছোঁ, আৰু গ'লে দেখুৱাই থাকিম। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব।
আমি পূজা চলি আছোঁ এতিয়া ঘৰত যাম কোনে মানুহ চানুহ তো আমি পূজা চাই মাত্ৰ ঘৰ পালোঁ ড্ৰেছযোৰ মই চেঞ্জ কৰি লৈ ল'লোঁ ভিডিঅ'টো আজিতে শেষ নকৰোঁ কাইলৈ ৰাখি দিম মই কাইলৈও দেৱালী আছে আজিও দেৱালী আছিলে কাইলৈ আছে দেৱালীত কি কৰোঁ কালি সেইটো আপোনালোকক দেখুৱাম তো এতিয়া বাই বাই আজিলৈ The next day. তুনো তো হ্যাপি দিৱালী কৈ দি ভালকে কৈ দিয়া হ্যাপি দিৱালী আৰু কি কবা হ্যাপি দিৱালী এইটো কি লৈছা বেলুন লৈছে ফটকা মাৰিছো কি খবৰ মোবাইল হ্যাপি দিৱালী এয়া আমাৰ বৰমা চাহ লৈ আহিছে কয় হেপী দিৱালী হ্যাপি দিৱালী হেপী দেৱালী আৰু কিবা চাহ খাই কেনে লাগছি হেপী দেৱালী বম সপ্তাহ মাৰিলোঁ চাকি জ্বলালোঁ আমাৰ সেই ঘৰ মানুহ নাছিল নহয় এতিয়া আহিছে এতিয়াহে জ্বলাই আছে এইজনী দেৱালীৰ স্পেচিয়েলৰ কাৰণে বনাইছোঁ চিকেন হোৱা নাই বৰ্তমান হ'লে দেখুৱাম ভিডিঅ'টো আপোনালোকে চাই থাকিব শেষলৈকে A few moments later. চিকেনখিনি ৰেডি হৈ গ'ল ব্লগটো এইখিনিতে শেষ কৰিলোঁ আৰু বৰ বেছি দীঘলীয়া নকৰোঁ আজিৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব ভাল লাগিলে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো বাই বাই